অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে পাই আছে আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, নিশ্চয় আপোনালোকে সকলোৱে জানে যে আগষ্ট মাহৰ 3 তাৰিখে অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব। এতিয়া যিসকলে আগষ্ট মাহৰ 3 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট ইতিমধ্যে আজি মুকলি হৈ গ'ল। যিসকলৰ হেড লিষ্টত নাম থাকিব সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ হেড লিষ্টত নাম নাথাকে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নাম লিষ্টত আহিছে নে অহা নাই। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আগত অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল, যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু এইবাৰ সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব পাৰে। বহুতো মানুহৰ নাম কিন্তু এড হৈ গৈছে, সেইকাৰণে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো আজি মুকলি হৈ গৈছে। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট। এতিয়া কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব। যদি আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে কিন্তু মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। এইটো হৈছে কিন্তু ধুবুৰী ডিষ্ট্ৰিক্টৰ লিষ্ট। যদি আপোনালোকে ঝগৰাপাৰ বা ধৰ্মশালা বা আশপাশৰ আপোনালোকে লিষ্টটো চাব পাৰিব। আৰু যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা যিটো আপোনালোকৰ ৱাৰ্ড মেম্বাৰ আছে অথবা যিটো আপোনালোকৰ ব্লক আছে তাত গৈ কিন্তু আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত যাই যোগাযোগ কৰক। বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰি আছে, সেইকাৰণে যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব বিচাৰে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দিছোঁ। যদি আপোনালোকে ধুবুৰীত হয় তেনেহ'লে আপোনালোকে আজিকে লিষ্টটো এবাৰ চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায় এবাৰ কমেণ্টত জনাই দিব, নাম আহিছে নে অহা নাই লিষ্টত আপোনালোকৰ।